নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। এই বক্তব্যটোৰ অৰ্থ হৈছে যে মানুহে জীৱনত সকলো বস্তু বিচাৰি উলিয়াবলৈ সক্ষম হয়। ধন সম্পত্তি, বিদ্যা, প্ৰতিপত্তি, প্ৰেম, সামাজিক স্বীকৃতি আদি। কিন্তু তেওঁ নিজে কৰা ভুলবোৰ চিনাকি কৰাত বা স্বীকাৰ কৰাত বেছি আগ্ৰহী নহয়। মানুহ স্বভাৱগতভাৱে নিজৰ ভুল স্বীকাৰ কৰাত হেঁচা পায়। তেওঁ সাধাৰণতে বাহ্যিক বিশ্বৰ সমস্যা আৰু ক্ৰুটি বিচাৰি উলিয়ায়, কিন্তু নিজৰ অন্তৰ্দৃষ্টি কৰি নিজৰ দোষবোৰ উপলব্ধি কৰাটো বহুত ডাঙৰ কাম বুলি ভাবে। নিজৰ ভুল স্বীকাৰ কৰাটো আত্মসমৰ্পণৰ নিচিনা, কিন্তু মানুহৰ মনত অহংকাৰ, ইগ' বহুত বেছি। তাৰ কাৰণে মানুহে নিজৰ ভুল স্বীকাৰ কৰাৰ আগতে প্ৰতিৰক্ষা কৰিব খোজে। সমাজত এনে এটা ধাৰণা গঢ়ি উঠিছে যে ভুল কৰা লাভজনক, ফলস্বৰূপে মানুহে নিজৰ ভুল ঢাকিবলৈ চেষ্টা কৰে। মানুহে বাহ্যিক বস্তু বিচাৰি উলিয়াবলৈ সাধাৰণতে পৰ্যাপ্ত সময় আৰু চেষ্টা দিয়ে, কিন্তু আত্মপৰ্যালোচনা, নিজৰ কৰ্ম, চিন্তা আৰু মনোভাৱৰ পৰীক্ষা কেতিয়াও নকৰে। নিজৰ ভুল চিনাকি নকৰাৰ ফলত মানুহে একে ভুল বাৰে বাৰে কৰে। ব্যক্তিগত উন্নতি আৰু আত্মশুদ্ধিৰ পথত এটা ডাঙৰ বাধা। জীৱনত সঁচাকৈ উন্নতি কৰিব খুজিলে বাহ্যিক বস্তু বিচাৰিবলৈ নহয়, নিজৰ ভুলবোৰ চিনাকি কৰি তাৰ পৰা শিক্ষা ল'ব লাগিব। কিয়নো ভুল স্বীকাৰ কৰাটো নম্ৰতাৰ প্ৰতীক, আৰু নম্ৰতা মানুহক বেছি আগলৈ আগবঢ়ায়।